স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল উৰ্মিলা 565লৈ। আজি মানে মই হিঙিজান কালী পূজা চাবলৈ যাম আৰু তাত যি কি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে ভিডিঅ'টো চাই থাকক। আপোনালোকক মই এটা কথা ক'বলৈ পাহৰিয়ে আছোঁ নহয়, হেপী দেৱালী আৰু হেপী কালী পূজা মোৰ ফালৰ পৰা আপোনালোকলৈ। জাষ্ট গেটখনত এণ্ট্ৰি মাৰিছোঁ আৰু দেই ৰাইজ, কি মজা লাগিছে। লাইটিংটো চাওক না, তাৰপিছতে গেটখন চাওক না, কি চালিয়া লাগিছে। তেতিয়াহ'লে বলক 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 মজা খাবলৈ গৈ আছে। বাটাৰে আহি আছে, বেলেগ বেলেগ লাইট দি দিছে ফটোকেইখনত, কিন্তু মজা লাগিছে আৰু দেই। তাত এইফালে দোকানবোৰ আছে আৰু এইফালে এইবোৰ চাওক, সৰু ল'ৰা ছোৱালী বেলুন চেলুনবোৰ বিকিছে। এইফালে দোকানবোৰ বহিছে, গামোচা মণিহাৰী বস্তু বেলুনবোৰ দেখিছে একদম পূৰা লাইন লাইনকৈ। এইফালে আছে এইখিনি, এইফালে আছে এইখিনি। তাৰপিছতে গৈ আছোঁ আৰু আমি। এইফালে বোকা, এইফালে দোকান, এইফালে দোকান, এইফালে বোকা। এতিয়া কিন্তু মজা লাগিছে। এইফালে মানুহবোৰ আহি আছে, গৈ এতিয়া আমি মানে কালী পূজা চাবলৈ আহিছিলোঁ হিঙিজানলৈ, আৰু এতিয়া এই তাৰে ওচৰৰে মানুহ ঘৰলৈ আহিছোঁ। এতিয়া ঘৰত থাকিম অলপ দেৰি, তাৰপিছতে আমি যাম কালী পূজা চাবলৈ। তেনেহ'লে ভিডিঅ'টো চাই থাকক। ইমান ধুনীয়াকৈ সজাই দিছে। ইমান ধুনীয়া ফুলখিনি চব টাবত ফুলিছে, একদম ডাইৰেক্ট চাহৰ জেগাত পাবলৈ চাহ দিছে। তাত দেখিলে মিঠাই, হেণ্ডশ্বেক দিছে মোক। গেটত এণ্ট্ৰি মাৰিছোঁ গাইজ। মজা লাগিছে দেই, কিন্তু সুধিলোঁ আমাক আকৌ উঠিবলৈ নিদিয়ে বোলে। এইফালে মেলা, এইফালে ফিচাৰী, মাছ ধৰিব পাৰিব। তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই।